নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। বিপদত পৰিছে কণ্ঠশিল্পী নীল আকাশ। বৰ্তমান নীল আকাশক লৈ গৰজি উঠিছে একাংশ শিল্পী সমাজ। নীল আকাশক লৈ এইবাৰ গৰজি উঠিল কণ্ঠশিল্পী নীলোৎপল বৰা। তেওঁ নীল আকাশক কয় যে গুৰু বুলি মানিলে শিষ্যৰ ভূমিকা পালন কৰিব লাগে। ডিপ্ল'মেটিক কথা কৈ লাভ নাই। চানমাৰি বিহু সন্মিলনত কণ্ঠশিল্পী দিগন্ত ভাৰতীক কৰা অপমানৰ পাছতেই এইবাৰ মুখ খুলিছে কণ্ঠশিল্পী নীলোৎপল বৰাই। সেই একেখন মঞ্চতে কণ্ঠশিল্পী নীল আকাশে গীত গোৱাক লৈ এইবাৰ গৰজি উঠিল কণ্ঠশিল্পী নীলোৎপল বৰা। অপমান কৰিছিলে, এতিয়া দিগন্ত ভাৰতীক কৈছে আৰু এনেকুৱা মানে ইমান স্বনামধন্য শিল্পী আৰু ইমান সন্মানীয় জ্যেষ্ঠ শিল্পীক যদি এনেকুৱা কৰে আমালৈ কি থাকিব আৰু আৰু গতিকে তাৰপিছত আজি মই দেখিলোঁ যে তাৰপিছত সেই মঞ্চখনত আমাৰ বন্ধু নীল আকাশ নীলেও অনুষ্ঠান পৰিৱেশন কৰিছে। ঠিক আছে বাৰু, এইটো কিন্তু ৰাইজৰ কাৰণে গৈছে বুলিও যদি আমি ধৰি লওঁ যে ৰাইজে আশা কৰি আছে অনুষ্ঠান এটা হ'ব বুলি, নীল আকাশ আহিব বুলি, কিন্তু তাত গৈ মানে ডিপ্ল'মেটিক ভাষণ দিয়াটো মই বেয়া পাইছোঁ। আৰু ল'লে এটাই ষ্টেণ্ড ল'ব লাগে যে অ'কে, যদি হ'ব পাৰে যে যদি বোলে চানমাৰি বিহু কমিটিয়ে বোলে ভাল কাম কৰিছে বুলি যদি কয় বোলে ভাল কাম কৰিছে, নহ'লে বোলে দিগন্ত ভাৰতীক অপমান কৰাৰ কাৰণে মই বিৰোধিতা কৰিছোঁ। যিকোনো এটা হ'ব লাগে। তো মোৰ ষ্টেণ্ডটো সেইটোৱে যে দিগন্ত দাৰ নিচিনা এজন শিল্পী, নম্ৰ ভদ্ৰ গুণী জ্ঞানী শিল্পী, যাৰ গোটেই জীৱনত যোৱা 30 বছৰ সংগীতৰ কেৰিয়াৰত তেওঁ এটাও কণ্ট্ৰভাৰ্চি নাই। গতিকে এনেকুৱা এজন শিল্পীক সাহস ক'ত পালে এনেকুৱা কৰিবলৈ। আৰু মইতো কেতিয়াও চানমাৰি বিহু কমিটি, মই পঢ়া কলেজৰ ফিল্ডতে হয়, কিন্তু মই কেতিয়াও নাযাওঁ, যদি ক্ষমা নোখোজে মইতো কেতিয়াও নাযাওঁ। আৰু গতিকে প্ৰত্যেকে আচলতে এনেকৈ বৰ্জন কৰি দিব লাগে মই ভাবোঁ। আৰু আৰ্টিষ্টৰ সেই সাহসটো থাকিব লাগে আৰু চবৰে ইউনিটি থাকিব লাগে। আৰু সেই তেতিয়া ক'তোৱে নোহোৱা হ'ব। আৰু প্ৰতিখন মঞ্চতেতো তেনেকুৱা নহয় ঘটনা। আৰু ক'ৰবাত হয়তো চানমাৰি বিহু কমিটিৰ তাতেও ভাল মানুহ আছে, কিন্তু প্ৰত্যেকে তেতিয়া যদি এক